যিহেতু ঠাণ্ডা দিন আহিছে সকলোৰে চৰ্দি জ্বৰ এইবিলাকতো হৈয়ে থাকে গতিকে আমি আজি লোকেল চিকেন জালুক দি বনাম আহকচোন এইখিনি লোকেল চিকেন মই আজি 1 কেজি আনিছোঁ বাকী মছলাখিনি মই ৰেডি কৰিবলৈ লৈছোঁ এয়া এটা বিলাহী লৈছোঁ এয়া মান ধনিয়া কেঁচা জলকীয়া খৰিচা সকলোৱে খাই ভালেই পায় অসমীয়াৰতো এটা বৰ ফেভাৰেট খৰিচাটো একদম সকলোৰে ফেভাৰেট গতিকে অলপ খৰিচা লৈছোঁ এয়া কেপচিকাম কাটি লৈছোঁ এডোখৰ নেমু লৈছোঁ 2 কিলো তেজপাত লৈছোঁ আদা নহৰু লৈছোঁ গুড়া পিঁয়াজ আৰু গুড়া জালুক ভালদৰে ধুই থোৱা চিকেনখিনি ইয়াত আমি দি দিছোঁ আমি এটা আলু ৰেডি কৰিছোঁ আমি বিলাহীখিনি দিছোঁ পিঁয়াজখিনি অকণমান আহি ল'ব পিঁয়াজখিনি আমি এনেকৈ দি দিছোঁ নহৰু আদাটো মিক্সিত দিয়াতকৈ আপোনালোকে থেতেলিয়াই দিব থেতেলিয়াই দিলে তাৰ সোৱাদটো বেছি ধুনীয়া হয় সেইখিনি মই থেতেলিয়াই দিছোঁ কেপচিকাম কেইডোখৰ দি দিছোঁ 2 কিলো তেজপাত কেঁচা জলকীয়া আৰু খৰিচাখিনি নেমু আমি এফাল ইয়াত চেপি দিছোঁ আমাৰ যিহেতু ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিনত জালুকীয়া খাবলৈ আমাৰ সকলোৰে বৰ ভাল লাগে 1 চামুচ ৰেড চিলি পাউডাৰ এড কৰিছোঁ 1 চামুচ ধনিয়া পাউডাৰ সোৱাদ অনুসৰি নিমখ আৰু আধা চামুচ হালধি পৰিমাণ বেছিকৈ নিদিব হালধি বেছিকৈ দিলে গোন্ধ ওলাব পাৰে গতিকে হালধি কমকৈ দিব মিঠাতেল এড কৰিছোঁ ঢাক মাৰি ঢাকন দি সিজিবলৈ দিম 15 মিনিট হৈ গৈছে 15 মিনিটৰ পিছত আমি আকৌ তাৰ পৰা চালোঁ সুন্দৰভাৱে বইল হৈ আছে কালাৰটো নিশ্চয় ভাল হৈছে যেন লাগিছে আপোনালোকে কি কয় মন্তব্য কৰিবচোন এতিয়া আমি জালুক এড কৰিম 1.5 চামুচ জালুক পুনৰ অলপ লৰাই হৈ পৰিছে আমি অকণমান ভিতৰটো চাই লৈছোঁ অলপ মান ধনিয়া ওপৰত ছটিয়াই দিম এইদৰে আপোনালোকে ট্ৰাই কৰি চাবচোন কেনে লাগিলে মোক জনাব